শিৱৰাত্ৰি গ'ল, আপুনিও নিশ্চয় শিৱ পূজা কৰিলে যদিহে আপুনি শিৱৰ ভক্ত বা যদি শিৱক বিশ্বাস কৰে, পূজা পাঠ কৰে। আৰু যদি কৰে তেন্তে আপুনি নিশ্চয় এটা সংখ্যাগৰিষ্ঠ ঈশ্বৰ বিশ্বাসী মানুহৰ মাজতেই এজন। মই ক'ব গৈছোঁ, যদি পৰিসংখ্যা উলিওৱা যায়, হয়তো ভাৰতত বা গোটেই বিশ্বতে শিৱৰ ভক্তৰ সংখ্যা সৰ্বাধিক হ'ব। অন্যান্য ঈশ্বৰ দেৱ দেৱীৰ, মই হিন্দু সনাতনী ভগৱান ঈশ্বৰ দেৱতাসকলৰ মাজত যদি আমি এটা হিচাপ কৰি চাওঁ, চিন্তা কৰোঁ, দেশৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো শ্ৰেণীৰ মানুহৰ মাজত এই ধনী দুখীয়া উচ্চ নিম্ন শ্ৰেণীৰ তথাকথিত শ্ৰেণীৰ আমি শ্ৰেণী বিভাগ ঈশ্বৰে নাই কৰা, মানুহে কৰিছে। তথাপি আমি যদি দেশৰ জাতিগত শ্ৰেণীৰ কথা কওঁ বা অৰ্থনৈতিক শ্ৰেণীৰ অন্তত কথা কওঁ, প্ৰতিটো শ্ৰেণীৰ মাজত শিৱৰ জনপ্ৰিয়তা সৰ্বাধিক। আপুনি যদি হিচাপ কৰে, বোধহয় পূজাৰ পৰিসংখ্যাৰেও শিৱ পূজাই আটাইতকৈ বেছিকৈ হয়। শিৱৰাত্ৰি উদযাপনেই আপুনি যদি নিজৰ নিজৰ অঞ্চলতে চাব, ডাঙৰ মন্দিৰৰ পৰা আৰম্ভ কৰি সৰু চৌক এটা একদম গৈ বস্তি এলেকালৈকে সকলোতে শিৱৰ পূজা, শিৱৰ আৰাধনা। অন্যান্য ভগৱানৰ পূজা হয় ভাৰতত, কিন্তু ঠাই বিশেষে হয় বহুত পূজা। যেনেকৈ দুৰ্গা পূজা আমি অসম আৰু পশ্চিমবংগত বেছি হয়। তেনেকৈ আমি সৰস্বতী পূজাটো আমাৰ ইয়াত ডাঙৰকৈ হয়, কিন্তু বহুত ঠাইত নহয়গৈ। লক্ষ্মী পূজাৰো তেনেকুৱা ভাগ ভাগ আছে। গণেশ পূজাও কিছুমান অঞ্চলতহে হয়গৈ। শিৱ পূজাটো গোটেই দেশতে হয়। শিৱৰ আৰাধনা প্ৰতিটো প্ৰান্তৰ মানুহে কৰে। আমি সনাতনী পৰম্পৰা মতে যদি পন্থাকেইটা ভাবোঁ, যে বৈষ্ণৱ, শৈৱ আৰু শক্তি, তাৰ ভিতৰত বোধহয় শিৱৰ পূজা, শিৱৰ ভক্ত, শিৱৰ আৰাধনা অধিক হয়। আৰু শক্তি পূজাকো শিৱৰ লগতে জড়িত কৰি দিয়া হয়, শিৱ আৰু শক্তি বুলি কোৱা হয়। বৈষ্ণৱ পন্থাৰ মানুহ আছে, আমি দেখোঁ অসমতে আছে এটা বিষ্ণুক উপাসনা কৰা মানুহ। কিন্তু আমি সামগ্ৰিকভাৱে যদি চাওঁ, শিৱৰ সেই জনপ্ৰিয় শব্দটো ঈশ্বৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়গৈ, কিন্তু আমি এটা দেৱতাৰ আকাৰ বা ঈশ্বৰৰ এটা ৰূপ বুলি যদি ধৰোঁ, বা শিৱৰ এটা ধাৰণা যিটো, সেইটো প্ৰায় সকলো মানুহৰ বা বেছিভাগ মানুহৰ অন্তৰতে আছে। বহুতে কয় শিৱ সোনকালে সন্তুষ্ট হয়, শিৱক পূজা দিলে ৰিজাল্ট সোনকালে পায়, ফল সোনকালে পায়, ইত্যাদি কথাও মানুহে কয়। বা আমাৰ পৌৰাণিক আখ্যান মতেও বিভিন্ন আনকি মানুহ, দানৱ, অসুৰ সকলোৱে শিৱক পূজা কৰিছিল। আমি জানো কাহিনীবিলাকত। ৰাৱণ যেনেকৈ এগৰাকী শিৱ ভক্ত আছিল, আনকি শিৱৰ তাণ্ডৱ স্তোত্ৰ যিটো, সেইটো ৰাৱণে লিখা বুলি কোৱা হয়। তো এই যে মানুহ, অসুৰ সকলোৰে মাজত শিৱৰ জনপ্ৰিয়তা, বা এতিয়া আমি অসুৰ শ্ৰেণীটো আমি পৃথিৱীত, সেই ধাৰণাটো আমাৰ নাই, যিটো পৌৰাণিক কথাত আমি অসুৰ ভাবোঁ, মানুহৰ মাজতে এতিয়া অসুৰ আছে। হয়তো তেতিয়াও তেনেকুৱাই আছিল। আমি কাহিনীৰ আধাৰত হয়তো টিভিত যেতিয়া দেখিছিলোঁ অসুৰবিলাকক অকণমান বেলেগ এটা ৰূপত দেখুৱাইছিল, আচলতে মানুহেই অসুৰ আছিল, মানুহ আছিল, দেৱ আছিল, সকলো আছিল। তো যি হওক,
যিকোনো শ্ৰেণী মানুহ হওক সুৰক সকলোৱে শিৱক ভাল পায়। এতিয়াও আপুনি যিকোনো শ্ৰেণীৰ মানুহে একেবাৰে দুখীয়া মানুহজনৰ পৰা আৰম্ভ কৰি হয়তো আটাইতকৈ ধনী মানুহবিলাকৰ মাজতো শিৱৰ পূজা শিৱৰ আৰাধনা হয়। এই শিৱৰ ধাৰণাটো কেনেকৈ আহিল, শিৱক কোনোবাই দেখিছে, প্ৰকৃততে শিৱৰ ৰূপটো আমি দেখা ধৰণে নে সেইটো এটা কাল্পনিক ৰূপ, আমাৰ মনৰ পৰা সৃষ্টি হোৱা এটা শিৱৰ ধাৰণা, সেইটো এটা ভিন্ন বিষয়, সেইটো ক'বলৈ টান। কিন্তু শিৱৰ যিটো ধাৰণা, সি প্ৰতিনিধিত্ব কৰে সাধাৰণ মানুহক। শিৱ নিজে ৰাজকীয় ধৰণে নাথাকে। অন্য ভগৱানখিনি, অন্য ঈশ্বৰ বা দেৱতা যি যেতিয়া আপুনি কল্পনা কৰে, ফটো এখন দেখে বা আমি কাহিনীত যেতিয়া দেখিছিলোঁ বা শুনিছিলোঁ, অন্য ঈশ্বৰৰ যিটো ধাৰণা সেইটো অলপ ৰাজকীয়। গহনা সোণ বস্ত্ৰ বা য'ত থাকে ৰাজপ্ৰসাদ, শিৱৰ ধাৰণাটো আমাৰ মনত অলপ বেলেগকৈ আহে। পাহাৰত থাকে, কৈলাশত, কোনো দামী কাপোৰ নিপিন্ধে। গতিকে শক্তি আটাইতকৈ বেছি বুলিয়ে কোৱা হয় বাৰু শিৱৰ। সেইবিলাক আৰু তুলনামূলক কথা আমি তালৈকে নাযাওঁ। শিৱ, বিষ্ণু, ব্ৰহ্মা কাৰ বেছি নে শক্তি, এইবিলাক এটা আধ্যাত্মিক বিষয়। আমি বৰ বেছি আধ্যাত্মিক কথালৈকে যোৱা নাই। বাস্তৱৰ প্ৰেক্টিকেল কিছু কথা মনত আহিল, তাকেহে মোৰ চিন্তাখিনি আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। তো শিৱ, এইটো হয়তো মই কিবা নতুন কথা কৈ নাই, আগতে আপুনি হয়তো সেনেকৈ চিন্তা কৰে, কোনোবাই হয়তো লিখিছে ক'ৰবাত বা ক'ৰবাত কৈছেও, মই নাজানো। মোৰ মনত আহে কথাটো, শিৱৰ যিটো প্ৰতীক, বাঘৰ ছাল পিন্ধা বা সাপ লৈ থকা, কোনোবাই কয় যে ট্ৰাইবেল জনজাতীয় সেই এটা আছে, বেশভূষা এটা শিৱৰ, আদিবাসী ৰূপ এটা, পাহাৰে পৰ্বতে থাকে, সেইটোৱে বোধহয় প্ৰতিটো শ্ৰেণীক, অতি সাধাৰণ মানুহ এগৰাকীকো শিৱৰ প্ৰতি বেছি আকৃষ্ট কৰে। শিৱৰ শক্তি, শিৱৰ মহাত্ম্য, শিৱৰ সোনকালে সন্তুষ্ট হোৱাৰ যিটো কথা, সেইটো বোধহয় বিচতা। এতিয়া শিৱক লৈ কিছুমান অন্য কথাও আহে, মানুহে এইটোক লৈ কিছুমান বিতৰ্ক আহে বাৰু। কিছুমানে কয় শিৱই ভাং খায়, গতিকে শিৱ পূজাত ভক্তইও ভাং খায়। কিছুমানে কয় সেইটো এটা ভুল ধাৰণা, বা শিৱৰ এটা অন্য শক্তি, নীলকণ্ঠনক বিষ পান কৰিব পৰা যিটো শক্তি, আগৰ মন্থনৰ বিষখিনি শিৱই পান কৰি ৰক্ষা কৰিছিল দেৱতাক। তো ভাংটো তেনেকুৱা কিবা এটা প্ৰতীক আছিল নেকি বোধহয়। ভাঙৰ বিষয়টো আৰু আলোচনা কৰিব লগা এটা বিষয় আছে। এতিয়া আমি ভাঙক যেতিয়াৰ পৰাই নিচাজাতীয় সামগ্ৰী বুলি প্ৰচাৰ কৰা হ'ল, বেআইনী বা আইনগতভাৱে সেইটো অশুদ্ধ, ভাং খোৱা, ভাং বিক্ৰী কৰা বুলি কোৱা হ'ল, তেতিয়াৰ পৰাই ভাঙৰ হয়তো ধাৰণাটো ভুলকৈ প্ৰচাৰ হ'ল মানুহৰ মাজত। ভাৰতত ভাং নিষিদ্ধ, অৱশ্যে এইটো এটা বেলেগ কথা। ভাৰতত মদ নিষিদ্ধ নহয় বা অন্যান্য নিচাজাতীয় সামগ্ৰী নিষিদ্ধ নহয়। আপুনি দোকানত কিনিও খাব পাৰে, বিক্ৰী কৰিব পাৰে, চিগাৰেটৰ পৰা আৰম্ভ কৰি মদলৈকে। ভাং কেৱল নিষিদ্ধ। তাক লৈ বিভিন্ন চৰ্চা বিতৰ্ক আছিল। বহুতে কয় যে ভাংটো চৰকাৰীভাৱে যদি ৰাজহ বিভাগৰ টেক্স লৈ বিক্ৰী কৰা আৰম্ভ হয়, তেতিয়া সেইটো নিষিদ্ধ হয়তো নোহোৱা হৈ যাব। সেইটো এটা অন্য কথা।
কিন্তু আপুনি জানেনে বিশ্বৰ আটাইতকৈ শক্তিশালী বা আটাইতকৈ মূল্যৱান হাৰ্বছ বুলি কোৱা হয় ভাঙক। আমি বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম আছে ভাঙক লৈ, বা হয়তো প্ৰকাৰ বেলেগ বেলেগ আছে। কোনোবাই গাঞ্জা বুলি কৈছে, আজিকালি যিটো ধৰে গাঞ্জা, সেইটো নিচাজাতীয়, পুৰা নিচাজাতীয় এটা সামগ্ৰী, মাৰিৱানা বুলি কয় বাহিৰত। কিন্তু বহু দেশত এইটো নিষিদ্ধ নহয়, আৰু এইটো কিছু আটাইতকৈ মূল্যৱান হাৰ্বছ বুলি কোৱা হয় ভাঙক। আৰু ভাঙক লৈ বহুত গৱেষণা দেশে বিদেশে চলি আছে। ভাঙৰ পৰা ঔষধ হয়, সেইটো আমি হয়তো সকলোৱে জানো। আয়ুৰ্বেদত ভাঙৰ উপকাৰিতাৰ বৰ্ণনা আছে। বিভিন্ন ঔষধত ভাঙৰ ব্যৱহাৰ হয়। সেইটো ভাৰতৰ আয়ুৰ্বেদত হয়, আৰু এতিয়া গোটেই বিশ্বতে ভাঙৰ পৰা ঔষধৰ প্ৰস্তুতিৰ বিভিন্ন গৱেষণা চলি আছে। বিশেষকৈ নিউৰো চায়েন্স, আমাৰ কি কয় এইটো, স্নায়ু সম্পৰ্কীয় যিবিলাক ৰোগ আৰু মগজুৰ মানসিক ৰোগত ভাঙৰ অতি ফলপ্ৰসূ চিকিৎসা আছে। ভাঙৰ দ্বাৰা ঔষধ আছে আয়ুৰ্বেদত। যিটো বস্তু ঔষধ হয়, যিটো বস্তু আয়ুৰ্বেদত লিখা আছে, যদি আমি বেদ হিচাপে চাওঁ, আয়ুৰ্বেদৰ বাকী চিকিৎসা সমানে চলি আছে, কিন্তু ভাঙক লৈ এটা মতামত ভুল কিবা এটা হয়তো হ'ল কিবা কাৰণত, আৰু সেইটো নিষিদ্ধ হ'ল, জানিও যে সেইটো এটা মেডিচিনেল হাৰ্বছ। গতিকে শিৱই যদি ভাং খায়ো, তাত ইমান আপত্তি কৰিবলগা নাই, কাৰণ সেইটো এটা হয়তো যদি খায় বা যদি তেনেকৈ প্ৰচাৰ কৰা হৈছিল, তাৰ ঔষধি গুণটোৰ কাৰণেহে হৈছিল। আৰু বেলেগ বেলেগ দেশত আপুনি হয়তো চাব পাৰে, পঢ়িব পাৰে ইচ্ছা কৰিলে এই সম্পৰ্কে বিভিন্ন ডকুমেণ্ট্ৰিও আছে ভাঙৰ গুণাগুণ সম্পৰ্কত। কেৱল ঔষধি গুণাগুণ নহয়, অন্যান্য ক্ষেত্ৰত বায়'ফুৱেলৰ ক্ষেত্ৰত ভাঙৰ ব্যৱহাৰ হ'ব ধৰিছে বিভিন্ন দেশত। গতিকে ভাঙৰ গছডালৰ প্ৰতিটো অংশৰ পৰাই বিভিন্ন ধৰণৰ কাম হয়। আজি আমাৰ বিষয়টো ভাং নাছিল, শিৱ আছিল, কিন্তু শিৱৰ লগত ভাং জড়িত হৈ থাকে, আৰু শিৱৰাত্ৰিত ভাং খোৱাটোক লৈ বিভিন্ন ধৰণৰ কৰ্মকাণ্ড হয় বাৰু। নিচাজাতীয় এটা বস্তু বেছিকৈ খালে সেইটো অপকাৰ কৰে। মই খাবলৈ আকৌ অনুপ্ৰেৰণা যোগোৱা নাই, কিন্তু শিৱৰ নাম লৈ ভাং খাই নিচা কৰাৰ কোনো যুক্তি নাই, সেইটো এটা বেলেগ কথা। শিৱই ভাং খাই কোনো নিচাত পৰি নাথাকে। শিৱ নীলকণ্ঠ, সাগৰৰ বিষ খাই দিব পৰা এজন ঈশ্বৰ বা দেৱৰো দেৱ মহাদেৱ, পশুপতি ন, সকলো জীৱ জন্তুৰে তেওঁ ঈশ্বৰ। আৰু কি ক'ম, পশুপতিৰ কথাটোৱে, যদি আপুনি শিৱক পূজা কৰে, পশুপতি শিৱ, তেতিয়াহ'লে আপুনি জীৱ জন্তুৰ প্ৰতি আপোনাৰ নিশ্চয় এটা মৰম থাকিব লাগিব। যদি আপুনি শিৱক পূজা কৰে, আপোনাৰ জীৱনশৈলী শিৱৰ জীৱনৰ লগত মিলা হ'ব লাগিব। পাহাৰ পৰ্বতত বগাই ফুৰা, ষাঁড় গৰুত উঠি এজন ভগৱানক সন্তুষ্ট কৰিব আপুনি পূজা কৰিছে, আৰু আপুনি নিজে এজন ৰাজকীয় আদব কায়দাত চলি নিজকে ঈশ্বৰ বুলি ভবা, বাকী মানুহক, আপোনাৰ তলত দুখীয়া মানুহক নিৰ্যাতন নিপীড়ন চলাই আপুনি শিৱভক্ত হৈ লাভ নাই। সেইটোৱে এনেই হৃদয়ংগমত কিবা মনৰ কথা ক'বলৈ মন গ'ল শিৱ পূজাত, আপোনালোকেও জনাব পাৰে। মই ভাং খাই কোৱা নাই এইবিলাক কথা, মই নিজে নাখাওঁ। ভাঙৰ কথাটো আহিছে কাৰণে কৈছোঁ, মই কেতিয়াও একো নিচাজাতীয় সামগ্ৰীয়ে মই নাখাওঁ।
গতিকে শিৱ পূজা বুলিও আনকি মই ভাঙৰ চিলিম এটা মই জন্মত এতিয়ালৈকে লৈ পোৱা নাই মুখত। কিন্তু মই ভাঙক নিষিদ্ধ কৰাৰ বিৰোধী। লগতে এইটো বিৰোধী যে ভাঙক নিচাজাতীয় সামগ্ৰী ৰূপে বিক্ৰী কৰক আৰু কোনোবাই খাওক, তাৰো বিৰোধী। ভাং আমাৰ শিৱৰ যদি এটা অংশ, পূজাৰ অংশ হ'ব পাৰে, আয়ুৰ্বেদৰ এটা অংশ হ'ব পাৰে। গতিকে ভাং প্ৰচলন হ'ব লাগে, ভালকৈ খেতি হ'ব লাগে, তাৰ উপযুক্ত ব্যৱহাৰ হ'ব লাগে। আৰু যদি চৰকাৰে ভাং নিষিদ্ধ কৰিছে, তাৰ লগত সমান্তৰালকৈ মদ, চিগাৰেট চব নিষিদ্ধ কৰিব লাগে। ভাঙক লৈ মোৰ মন্তব্য সেইখিনিয়ে। বাকী শিৱৰ কথাটো আহিলোঁ। শিৱ দেশজুৰি শিৱৰ পূজা হয়। শিৱৰ ধাৰণাটো তাক লৈ বিভিন্ন বাৰু কথা আছে। শিৱলিংগ পূজা ক'ত কেনেকৈ হয় সেইবিলাক বিতৰ্কিত বিষয়। কিছুমানেতো মক্কাতো শিৱলিংগৰ চৰ্চাটো আনে, আমি সেইবিলাক আমাৰ বিষয় নহয় আজি। কিন্তু য'তেই নহওক, শিৱৰ অস্তিত্ব এটা বিশ্বজনীন শক্তিটো। আৰু শিৱৰ বিষ্ণুৰ যেনেকৈ অৱতাৰৰ কথা কয়, শিৱৰো কয়, হনুমানকো শিৱৰ। আজিকালি হনুমানো বাৰু প্ৰায় মানুহৰ আৰাধ্য দেৱতা। হনুমান পৃথিৱীত জন্ম হোৱা এটা, হনুমানক লৈ আমি পিছত কেতিয়াবা কথা পাতিম। হনুমান বান্দৰ নাছিল বাৰু, বানৰ মানুহৰ এটা ৰূপ আছিল, কিন্তু শিৱৰ অৱতাৰ বুলি কয় সেইটো। তো এয়াই শিৱৰ শক্তি। আপুনিও ক'ব পাৰে কিবা যদি শিৱক লৈ কয়। মোৰ দুটামান কথা ক'বলৈ মন গ'ল শিৱৰ। শেষত আমাৰ জুবিন দাই কৈ গৈছিল তেওঁ শিৱক ভাল পায়। শিৱৰ সেই কেৰেক্টাৰটো ভাল পায়, শিৱৰ ধাৰণাটো তেওঁৰ পচন্দ। কাৰণ তেওঁ জুবিন দা নিজে সাধাৰণ মানুহৰ এজন শিল্পী আছিল, দৰিদ্ৰজনৰ কাৰণে কাম কৰি থকা মানুহ আছিল। সেইকাৰণে শিৱ চৰিত্ৰটো যেন তেনেকুৱা মানুহৰ লগত মিলে। আমি শিৱক সেইকাৰণে ভাল পাওঁ। ওম নমঃ শিৱায়।